ফ্ৰেণ্ড গুড মৰ্ণিং। মই আজি আপোনালোকক বিশেষ এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকক দেখুৱাই আছোঁ ট্ৰেকেজ আৰু ধৰ কলম যিবোৰ লেপিং কেনেকৈ কৰে আৰু লগতে আমাৰ এজন যুৱক আছে আৰু ফ্ৰেণ্ড, তেওঁ এজন বাহুবলী হিচাপে কাম কৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো 70-80 কিলো বেছি হ'ব। এইটো চাওক কেনে দাঙিছে, দেখিছে? এইটো দাবাত দেখিছে, টোটেলি এইটো লোহা দেখিছে? এইজন ল'ৰাক চা, টোটেলি লোহা দাঙি লৈ গৈছে, দেখিছে? চাওক, চাওক টোটেলি লোহা দাঙি লৈ গৈছে। আৰু এই দাদাহঁতে দুজন, ইহঁতে এজনেতো নোৱাৰিব ন, এইটো গধুল আছে, দুজনে নিব। মই আপোনালোকক দেখুৱাই আছোঁ। চাওক টানাটো অসম্ভৱ হৈছে। এয়া চাওক, প্ৰথম ট্ৰেকেজটো এনেকুৱা ধৰণৰ হ'ব। চাওক এনেকুৱা ধৰণৰ হ'ব, দেখিছে? আৰু ইয়াৰ লগতে ভীমো আছে, দেখিছে? ভীম দি ধুনীয়াকৈ বনাইছে। এইটো ওপৰলৈ উঠি যোৱাটো ট্ৰেকেজ ফাৰ্ষ্ট ষ্টেপটো এইটো এনেকুৱা হ'ব। তাৰ নেক্সট ষ্টেপ দেখিছে? এইটো ষ্টেপ হয় ট্ৰেকেজ। চাওক কি সুন্দৰকৈ বনাই থৈছে, দেখিছে? চাওক ষ্টেপটো, এইটো ষ্টেপ একেবাৰে মাৰি গৈছে আৰু মাল একেবাৰে দিব। এইটো একেবাৰে দিয়াৰ পাছত কমপ্লিট হ'ব। চাওক কি এনেকৈ ষ্টেপ বনাইছে, কি সুন্দৰ। তাৰ নেক্সট এনেকুৱা মাল ঢালি দিব সম্পূৰ্ণ ধুনীয়াকৈ। ইয়াৰ নেক্সট মই দেখুৱাই আছোঁ। ইয়াৰ নেক্সট এয়া দেখিছে, পূৰা সম্পূৰ্ণ হৈ গৈছে। এইটো ষ্টেপটো এনেকুৱা ধৰণৰ হ'ব। এজনে অইল লগাই আছে, তেল, আৰু যিটো ধৰ মাল ঢালিলে মানে ধৰ হাপি নাথাকে আৰু। মই আপোনাক দেখুৱাই আছোঁ আপোনালোকক। চাওক মোৰ পাৰ্টনাৰ গোপাল, দেখিছে? এইটো বক্সত অইল লগাই আছে, কাৰণ যেতিয়া মাল ঢালিব এইটো ধৰ বক্সত লাগি নাথাকে আৰু, সেই গতিকে এইটো অইল লগাবলগীয়া হৈছে। এয়া চাওক পূৰা ধুনীয়াকৈ। আৰু এজন চাওক, দেখিছে? এজন হাবিগাঁও বাহুবলী, লাজ কৰিছে যি কি নহওক। চাওক আৰু এই আমি পিটি ভীমৰ ছাইড খুলি দিলোঁ। চাওক আপোনালোকে বুজি পাইছে বোলা এইটো কি ভাষা কৈছে? এইটো চাইনিজ ভাষা হয়, চাইনিজ। এই দাদাজনে চাইনিজ বুলি কৈছে। দাঢ়ি থকা চাইনিজ। আৰু আমি এতিয়া গৈ পুটিঙৰ তলত বক্স লগাম। ছাৰ ষ্টাৰ্ট হৈ গ'ল না? ইয়াত বক্স লগাব পাৰি আৰু ন? আমি এতিয়া বক্স লগাম। অ'কে, বাই। চাওক যেতিয়া কলম লেপিং হ'ব, কলম লেপিঙৰ আগত এনেকুৱা থাকিব, চুটি দীঘল থাকিব। তাৰ নেক্সটত যেতিয়া লেপিং হ'ব, সম্পূৰ্ণ লেপিং হ'ব, তেতিয়া এনেকুৱা ধৰণৰ হ'ব। আৰু এয়া চাওক এনেকুৱা ধৰণৰ হ'ব।
আৰু যিটো ৰডটো গুটি মাৰা বুলি কয়, আৰু গুটি মাৰাটো আপোনালোকক দেখুৱাই আছোঁ মই দেখুৱাই আছোঁ। আৰু গুটি মাৰি লগাই সম্পূৰ্ণ এনেকুৱা হ'ব কলমটো, এনেকুৱা ধৰণৰ হ'ব কলমটো সম্পূৰ্ণ। আৰু গুটি মাৰাটো মই দেখুৱাই দিম, আপোনালোকক দেখুৱাই আছোঁ। ইমানেই আছিলে। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকক সকলোকে মই অনুৰোধ কৰিছোঁ। আৰু মোৰ ইমানকৈ কথা ক'ব নাজানো আৰু ইমান কথা কোৱা এক্সপিৰিয়েঞ্চো নাই, আৰু এয়া মোৰ নতুন ব্লগ যে, সেই গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে, ছাবস্ক্ৰাইব কৰে আৰু বেল আইকন দবাই আপোনালোকক মই অনুৰোধ কৰিছোঁ। বাই।